মোৰ এই 150 পালচাৰখনৰ নিচিনা প্ৰব্লেম যদি আপোনাৰো গাড়ীখন হৈছে তেতিয়াহ'লে এই ভিডিঅ'খন আপোনাৰ কাৰণে। ভিডিঅ'খন মিছ নকৰিব, ভালকৈ চাব। নমস্কাৰ ফ্ৰেণ্ড, মই কুশল। মোৰ আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ড, আজি মই আপোনালোকক এই 150 পালচাৰখনৰ এটা প্ৰব্লেমৰ কথা কওঁ। প্ৰব্লেমটো হৈছিল কি আৰু মই কেনেকৈ ঠিক কৰিলোঁ, আৰু আপোনাৰো যদি মোৰ গাড়ীখনৰ নিচিনা প্ৰব্লেম হয় আপুনি কেনেকৈ ঠিক কৰিব, গোটেইখিনি কথা আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাওক। এতিয়া বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মেইন প্ৰব্লেমটো হৈছে ইঞ্জিনটো ঠাণ্ডা হোৱাৰ পিছত যেতিয়া মই গাড়ীখন ষ্টাৰ্ট কৰাৰ সময়ত ষ্টাৰ্ট নহয়, মিছ কৰে, হাৱা লোৱা নিচিনা হয়। চাবি এইটো মিছ কৰা প্ৰব্লেম। তাৰপিছত আৰু এটা প্ৰব্লেম হৈছে এই কাৰ্পেটৰৰ অভাৰফ্ল' পাইপডালেদি তেল একটোপা দুটোপাকৈ পৰি থাকে। এই মিছ কৰা প্ৰব্লেমটো মই ঠিক কৰিবৰ কাৰণে লৈ গৈছিলোঁ বঙাইগাঁৱৰ শ্ব'ৰুমত। তাৰপিছত শ্ব'ৰুমত দাদাজনে মোৰ গাড়ীখনত 3টা বস্তু চেঞ্জ কৰিলে। সেই 3টা বস্তু চেঞ্জ কৰাৰ পিছতহে মোৰ গাড়ীখন ঠিক হৈছে। 1 নম্বৰত হৈছে কাৰ্বেটৰ। এই কাৰ্বেটৰটোৰ কাৰণে আপোনাৰ গাড়ীখন মিছ কৰিব পাৰে। 2 নম্বৰত হৈছে CBI। এই টেংকিটাৰ তলত থাকে CBI নামৰ এটা বস্তু, মই স্ক্ৰীণত দিম, ফটোখন চাই ল'ব সেই বস্তুটো। তাৰপিছত 3 নম্বৰত হৈছে কি ভেল্ভ, এনেকুৱা ভেল্ভ। এই 3টা বস্তু চেঞ্জ কৰাৰ পিছতহে মোৰ গাড়ীখনৰ এই মিছ কৰা প্ৰব্লেমটো ঠিক হৈছে। মই যেতিয়া ৰাতিপুৱা গাড়ীখন ষ্টাৰ্ট কৰাৰ সময়ত মিছ কৰে, হাৱা লোৱা নিচিনা হয় গাড়ীখন। এই 3টা বস্তুৰ প্ৰব্লেমৰ কাৰণে হয়। আৰু আপোনাৰো যদি গাড়ীখন মিছ কৰা প্ৰব্লেমটো হৈছে তেতিয়াহ'লে আপোনাৰো এই 3টাৰ যিকোনো এটা হ'ব পাৰে। এতিয়া আপোনাৰ মনত এটা প্ৰশ্ন আহিব পাৰে, মই যে এই 3টা বস্তু চেঞ্জ কৰিলোঁ, এই 3টা বস্তুৰ দাম কিমান? চাওক, 1 নম্বৰত হৈছে কাৰ্বেটৰ। কাৰ্বেটৰটোৰ দাম হৈছে 3000 টকা। আৰু 2 নম্বৰত হৈছে ভেল্ভ। এই ভেল্ভটো যদি চেঞ্জ কৰিব লগা হয় 1400 টকা খৰচা আহিব আপোনাৰ। আৰু 3 নম্বৰত হৈছে CBI। ইফালে মই স্ক্ৰীণত ফটো লগাই দিছোঁ CBI। এই CBIটো যদি চেঞ্জ কৰিব লগা হয় ইয়াতো আপোনাৰ 1400 টকা খৰচা আহিব। আৰু ইয়াত যদি আপোনাৰ কিবা সুধিব লগা প্ৰশ্ন থাকে মোক ডাইৰেক্ট SMS কৰি সুধিব পাৰে। এতিয়া মই আপোনালোকক গাড়ীখন ষ্টাৰ্ট কৰি দেখাম। গাড়ীখনৰ আৱাজটো শুনিলে জানিব পাৰিব। এতিয়া মোৰ গাড়ীখন অলপো মিছ কৰা নাই। তো ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টো আৰু ইমানে আছিলে। পিছত লগ পাম আকৌ এটা নতুন ভিডিঅ' লৈ। আজিলৈ আৰু বাই বাই।